Hello everyone, কি খবৰ আপোনালোকৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত মই আপোনালোকলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো। এয়া দেখিছেনে মই খাই আছো। মই আজি যেটো ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ সেইটো গৰম গৰম ভাতৰ লগত বা লুচিৰ লগত খাবলৈ একদম অমৃত লাগে। কিন্তু বনাবলৈ একেবাৰে সহজ একোৱেই নাই আসলতে। তাকে আজি মই আপোনালোকক দেখুৱাম। তাৰ কাৰণে মই ইয়া আলুখিনি কাটি ললো। কাটি লোৱাৰ পাছতে কুকাৰত মই অকমান তেল দিলো। একেবাৰে সহজ দেই। যিবিলাক লৰা হোষ্টেলত থাকে বা ভাড়া ঘৰত থাকে সেইবিলাকেও বনাই খাব পাৰিব। তেলত কেইটামান কালজিৰা দি আলুখিনি বহাই দিলো আৰু অকমান নিমখ আৰু অকমান জিৰা গুৰি দিলো। ইয়াতে কিন্তু হালধি ব্যৱহাৰ নকৰিব। হালধি নোহোৱাকে এই ৰেচিপিটো বনোৱা হয়। তাৰপিছত এইখিনি অকমান সময় ফ্ৰাই কৰিয়ে ইয়াতে মই পানী দি দিম। পানীও বেছিকে দিব নালাগে কাৰণ যেহেতুকে গ্ৰেভি হ'ব। পানীখিনি দিয়াৰ পাছতে মই দুটা সিটি মাৰিব দিম। বেছিও নিদু। দুটা সিটি মৰাৰ পাছতে দেখিলো পানীখিনি অকমান বেছি হৈ আছে। সেইবাবে অকন উতলিবলৈ দি এয়া কচুৰি মেথি দিলো আৰু হৈ গল ৰেডি মোৰ বগাকে বনোৱা আলুৰ তৰকাৰীখন। আজিলৈ আহো বাৰু। বাই বাই।